মই এই মিটি খাবলৈ গৈছিলোঁ এই ল'ৰা-ছোৱালী কেইটাই ক'লে বৈছোঁ নাই তাত বৈ আমাৰ স্কুললৈ মোৰ সোমাই দিলোঁ নহয় তাকে ইমান মোক হেৰি থৈছ কি গোটেই লাগে হেৰি থৈছে ল'ৰা-ছোৱালী ইমান আছে তহঁতৰ স্কুলত ধেৰ আছে বহুত আছে ক'লৈ গৈছিলোঁ বুলি কৈছিলে মিতি আকৌ খাবলৈ গৈছিলোঁ এজনী আছে আপোনাৰ নাতিয়ে হ'ব চাগে নাতি কেইজনী আপোনাৰ ল'ৰা নাতি ইয়াত পঢ়িছে নেকি হয় নেকি ক'ত পঢ়িছে নাতি দুজনী কিহত পঢ়িছে সেইটো নাজানো মোৰ এনে 4 চুব হৈছে আপুনি ইমান 4 চুব পৰা মানুহজনী গাত সুতৰাই পোৱা নাই বুঢ়ী মাতা কি মেইনটেইন কৰি থাকে কওকচোন অকমান বলিনি অকণ হাঁহি দিওঁ নেকি বলিনি অকণ হাঁহি দিওঁ নেকি এতিয়া নালাগে ধৰ ধেৰ মানুহ আপোনাৰ ল'ৰা-ছোৱালী কেইটা আছিলে মোৰ সেই ল'ৰা 5টা আছিলে ছোৱালী নাই ল'ৰা 5টা ল'ৰা-ছোৱালী কেইটা হ'লগৈ ল'ৰা প্ৰথমটো ল'ৰা এটা তাৰপৰা 2 নম্বৰটো ল'ৰা-ছোৱালী নাই 3 নম্বৰটো আকৌ ছোৱালীয়ে 3জনী বুজিছ ল'ৰা এটা মোক নেদেখিলো আৰু 3 নম্বৰটো আৰু বাকী দুটা বিয়াই নাই 3টা আনিলে অজাতি মই বোলো মোৰ ঘৰত তই ভৰি নিদিবি দেই একদম সঁচাকৈ দেই আপোনাৰ ল'ৰা-ছোৱালীকেইটা বহুত বেয়া দেই কি কবি আৰু য'ত দেবোৰ হাজিয়া কৈ ফুৰে দিনে 10-20 টকা এটা পায় তাকে আৰু তাকে কি কয় আৰু তাহাঁতিহে জানে আৰু খাই নেকি খাই উৰাই দিয়ে চাগে জানো সেইকেইটা কথা কিন্তু বাকী দুটা ভাল দেই বাকীকেইটাও বাৰু হাজিৰাই কৰে কিন্তু মানে সেই মা ক'লে বুলি পইচা থয় আপোনাক দিয়ে নাই পইচা মোক দিয়ে আকৌ মই এইবোৰ কাপোৰ ক'ত পাওঁ আচলত কি বান্ধি আনিছে মোৰ হাঁচতি তই চকু পইচা আছে দাঁতকেইটা লগাই ল'লো লোকে এই ল'ৰাটোৱে লগাই দিছে তামোল চুৱাব নোৱাৰো যে ল'ৰাটোক ক'লো বোলো দাঁতকেইটা নাই তোৰকেইটা দিবি নি বুলি ক'লো ডাক্তৰ গুৰিলে গৈ পেলাই লগাই দিছে তেতিয়াহে মই তামোলটো চুৱাব পৰা হৈছোঁ ৰাতি খুলি থয় নে সেইকেইটা তামোল এহেঁতি একদম চুৱে খুৱাই টুপি লাগিলে মোৰ তামোল এখনহে খাবলৈ পাইছোঁ মই গোটেইকেইখন এতিয়া আপুনি কেনে যাবগৈ মই আৰু তহঁতৰ কিবা সেই নাচ বাগ কৰিলে চাম বুলি আহিছিলোঁ নহ'লে সেই মিটিৰ ঘৰলৈকে যামগৈ নাচ বাগ হ'ব বাৰু ইয়াতে আপুনি অকণমান নাচিব নেকি এটা বিহু এটা নাচি দিয়ক পুৰণি বিহু এটা নাচি দিয়ক পুৰণি বিহু এটা গালে বাৰু বেলেগ কথা বাৰু অকণমান আমাৰ নাতিনীকেইটা আকৌ নচুৱাই দিব হ'ব দে ফুলেশ্বৰী আজি এটা অল বিহু আইতাই ভালেই নাছে দেই আইতা কঁকাল ভাল পালে এতিয়া আজিকালি ছোৱালী নোৱাৰে আপোনাক নামে ফুলেশ্বৰী আমি যাওঁ দেই বেয়া নাপাব আকৌ দেই তামোল এখন নুখালিছে মোক ইবিধ বুলি কয় যে বুঢ়াটোৰ কথা কয় বুঢ়াৰ কথা মৰিলে মৰা মানুহ নাম কেলে